দিনা ব্লগৰ সমুদ্ৰ দৰ্শকক সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ এটি বিশেষ ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত চাবলৈ আহি আছোঁ আৰু আপোনালোকক দেখুৱাবলৈ আহি আছোঁ হুমায়ুনৰ সমাধি দিল্লী চহৰৰ মাজমজিয়াত অৱস্থিত আৰু দিল্লীৰ এই হুমায়ুনৰ সমাধি বহুতে হয়তো এনেকৈ প্ৰেক্টিকেলি আহি চোৱাই নাই আৰু সেইবাবে মই ভাবিলোঁ যে যিহেতু মই ভিডিঅ' দিয়ে থাকোঁ ইউটিউবত আৰু আপোনালোকৰ কাৰণেও মই ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ নিজৰো এটা স্মৃতি হিচাপে থাকি যাব গতিকে আজিৰ ভিডিঅ'টো উপভোগ কৰক আৰু নজনা কথাখিনি জানি লওক আৰু বহুতে অৱশ্যে জানে হিষ্ট্ৰী পঢ়িছে যিখিনিয়ে তেওঁলোকে সম্পূৰ্ণ কথাখিনি জানিব কিন্তু কিতাপ পঢ়িলে মানে সকলোখিনি জনাটো নহয় নিজে গৈ পেলাই মানুহে কিমান শিকিবলগীয়া থাকে জীৱনত ন দেখি শিকে লেখি শিকে ফেকিও শিকে গতিকে এতিয়া আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ গতিকে স্কিপ নকৰি চাব আৰু ভাল ভাল ভিডিঅ' আহি আছে চাই থাকক ভিডিঅ'টো স্কিপ অকণো নকৰিব আৰু ফাইনেলি আমি মোগল সম্ৰাট হুমায়ুনৰ সমাধি ক্ষেত্ৰ প্ৰৱেশ কৰি দিছোঁ আৰু আমি সকলোৱে জানো যে 1562 খ্ৰীষ্টাব্দত হুমায়ুনৰ পত্নী হামিদা বানু বেগমে নিৰ্মাণ কৰাইছিল এয়া সমাধি ক্ষেত্ৰ আৰু ভাৰতীয় উপমহাদেশৰ প্ৰথম উদ্যান নামেৰে জনা যায় আৰু দিল্লীৰ নিজামুদ্দিনৰ পূৰ্বৰ যি পুৰণা কিল্লা আছিল 1533 চনত নিৰ্মাণ কৰাইছিল সেয়া আৰু মোগলসকলৰ দিল্লীত স্থাপিত প্ৰথম ভাস্কৰ্য আৰু স্থাপত্য কলা আছিল এয়াই একেবাৰে সৰ্বপ্ৰথম প্ৰথমৰ হুমায়ুনৰ আকৌ সমাধি আকৃতি প্ৰধানকৈ ইয়াৰ যিটো মানে আকৃতি আফগানিস্তানৰ হেৰাৰ চহৰৰ পৰা লৈছে ইউনেস্কোয়ে 1993 চনত বিশ্বৰ ঐতিহ্যবাহী স্থল হিচাপে ঘোষণা কৰিলে আৰু আমি এতিয়া সেইবাবে সকলোৱে আহি ইয়াত চাব পাৰিছোঁ ফুৰিব পাৰিছোঁ আপোনালোকো আহিব হুমায়ুনৰ সমাধি দিল্লীৰ যমুনা নদীৰ পাৰত আছে আৰু খুব এটা ধুনীয়া পৰিৱেশ আৰু নিজামুদ্দিনৰ দৰগাহো ইয়াৰ ওচৰতে আছে যদি আপোনালোক অহা নাই এবাৰ আহিব আৰু টুৰিষ্ট ডিপাৰ্টমেণ্টত আহিলে আপোনালোকে সকলোবোৰ ফুৰি যাব পাৰিব অৱশ্যে একেদিনাখনে বহুত জেগা নুফুৰাই খুব বেছি 6টা বা 7টা জেগা ফুৰাব আৰু টিকেটবিলাক যদি ঘৰৰ কোনোবা ফেমিলি মেম্বাৰ থাকে তাত জব কৰা তেতিয়াতো আৰু ভালেই হয় আৰু যদি নাথাকে তেতিয়া অলপ মানে এমাউণ্টটো বেছি লয় আমাৰ ইমান এটা দিগদাৰী হোৱা নাই বাৰু হ'লেও ভাল লাগিছে আহি আৰু ইয়াত দেশ বিদেশৰ বিভিন্ন পৰ্যটক থাকে আৰু মানে বিভিন্ন জেগাৰ বিভিন্ন মানুহ থাকে তেওঁলোককো লগ পাব দেখিব কিবা এটা নজনা কথা শিকিবলৈ পাব এনেই ঘৰৰ ভিতৰত সোমাই দাইল ভাত খাই থাকিল যদি থাকে এইবিলাক মানে তেতিয়া নহ'ব আৰু একো এটা জনা মানুহে জীৱনত ফুৰিব লাগে অকল কিতাপ পঢ়িলেই সকলোবোৰ পোৱা নাযায় কিতাপৰ বাহিৰেও কিছুমান নিজে দেখি পেলাই শিকিব পাৰি আৰু এইবিলাক ইয়াত এনেকৈ নাম খোদিত কৰাই থৈছে কোনখিনিত কি নিৰ্মাণ কৰাইছিল কিয় কৰাইছিল কাৰ নামত কৰাইছিল কিমান চনত কৰাইছিল মানে কি কিহৰ কাৰণে সেইবিলাক চব আৰু এতিয়া আমি যাম একেবাৰে ওপৰত আৰু ইয়াত আগত আহিছিলোঁ এবাৰ আহিছোঁ যদিও তেতিয়া মোৰ মোবাইল নাছিল আৰু তেতিয়া ভিডিঅ' কৰিব পৰা নাছিলোঁ অৱশ্যে ইউটিউবো নাছিল তেতিয়া মোৰ ইউটিউব চেনেল এতিয়া হ'ল আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সকলোৱে দেখিবলৈ পাইছে এতিয়া বহুতে ভাবিব দেখিলোৱে যেতিয়া গৈনো কি কৰিম কিন্তু এবাৰ আহি চাবচোন এবাৰ অহাৰ পিছত আকৌ যাবলৈ মন নাযায় আৰু ইমানেই ধুনীয়া ধুনীয়া জেগা ইমান ধুনীয়া ধুনীয়া মানে প্ৰকৃতিৰ লগত খাপ খোৱা এইবিলাক বস্তু চাব লাগে আৰু আমাৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই এইবিলাক কাণ্ট্ৰিয়ে যে এটা ভিডিঅ' বনাব পৰা নাই আৰু ফোন মেছেজবুক মাৰি আছে ছবি আৰু কৈ আছে সি খুব ফুৰিছোঁ আৰু দিল্লীত গৈ পেলাই আচলতে ফুৰাটো মোৰ কামেই আৰু আমাৰ নেক্সট আকৌ জাৰ্ণি বেলেগত আছে স্পেচিয়েল হ'ব সেইবিলাক পাই থাকিব আৰু ভিডিঅ'সমূহ চাই থাকিলে আৰু কঁকালো যথেষ্ট বিষায় বাৰু দেই এনেকৈ মানে গাড়ীত বহি আহি এটুকুৰা জেগাৰ পৰা এটুকুৰা জেগাত আকৌ খোজো কাঢ়িবলগীয়া হয় বহুত জেগা তাৰপিছতে ভালেই লাগিছে আৰু এনেই আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰিব আৰু ক'ৰ পৰা চাই আছে সেইটোও ক'ব পাকঘৰৰ পৰাই চাইছেনে ঘৰৰ ভিতৰৰ পৰাই চাইছেনে বাহিৰৰ পৰা চাইছে সেইটো ক'ব আৰু ইফালে চৰাই চিৰিকটি ইয়াত বহুত বেছি দেখিছোঁ বিশেষকৈ পাৰ চৰাই মৰাটো ইয়াত বেন আছে পূৰা আৰু 2 বছৰ জেল হয় যদি এটা পাৰ মাৰি দিয়ে তেতিয়া 2 বছৰ জেল আৰু সেয়া গ'ল্ডৰ বনাই থৈছে একেবাৰে ওপৰত মই জুম কৰি দেখাই দিলোঁ এবাৰ খুব ধুনীয়া পৰিৱেশ কিন্তু দেই আৰু ইয়াত ফটো বা ভিডিঅ' তেনেকৈ কৰিব পৰা ছিষ্টেমটো আছে কিন্তু সকলোবিলাক জেগাত নিদিয়ে
ফটো ভিডিঅ' এইবিলাক একো কৰিবলৈ নিদিয়ে। আৰু মোৰ পিছে কথা এটা ভাবিহে আচৰিত পাইছোঁ, হুমায়ুনৰ পত্নী হামিদা আনুমি ইমান পইচা আছিল নে তেতিয়াতে বাৰু ইমান ডাঙৰ সমাধি বনাই দিবলৈ, আৰু কিমান ভাল পালে মানে এনেকুৱা সমাধি এটা বনাব পাৰিব বাৰু, এই কথাটো ভাবিহে মই আচৰিত পাইছোঁ। আৰু খুব ভাল লাগিছে আৰু মানে পুৰণি কিল্লাত এনেকুৱা আছিলে নিজামুদ্দিনৰ পূৰ্ব, এইবোৰ দেখা নাই, এইবোৰ পঢ়িবলৈ পোৱাহে হয় কিনো আৰু আগকো কি ৰজা মহাৰজা এইবিলাকও আছিলে। এতিয়া ওপৰৰ পৰা এটা মানে ভিডিঅ' ক্লিপ এটা লৈছোঁ, ভালেই লাগিছে। এইটো ইমান পুৰণি হৈ গ'ল যদিনো মানে ইমান ধুনীয়া হৈ আছে এতিয়াও। আৰু ইয়াত এইখিনিকে চাবলৈ দেশ বিদেশৰ বিভিন্ন ধৰণৰ মানুহ আহে, আৰু ইয়াৰ যোগেদিয়ে মানুহ চিনাকিও হয়, আমাৰো চিনাকি হৈছে অৱশ্যে, কিন্তু মানে ইমানো আৰু খাচ নহয়। সেইফালে ফটো মাৰিবলৈ কথা পাতি আছে। আৰু আজিৰ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল ভিডিঅ' আকৌ পিছলৈ পাই থাকিব।